Hey guys, namaskar. Welcome back to my channel. কি খবৰ আপোনালোকৰ হাকৰ সকলোৱে ভালে আছে আৰু মোৰ খবৰ আপোনালোকৰ আশীৰ্বাদত একদম মজা আৰু ভাল হ'ব আজি সৰস্বতী পূজা যিহেতুকে আৰু আমি এতিয়া আহিছো ওলাইছিলা আমাৰ ডেষ্টিনেশ্যন টু বশিষ্ঠত হয় আপোনালোকক দেখাম কেনেকুৱা হয় কি হয় সকলো আমাৰ ষ্টুডেণ্টবোৰকো দেখাম মানে ষ্টুডেণ্ট ময়ো ষ্টুডেণ্টে হয় মোৰ লগৰবোৰক দেখাম সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইপিনে লগৰ কিজনী তেওঁলোকে টি ডিষ্ট্ৰিবিউশ্যন কৰি আছে তেওঁলোকে ৰাতিপুৱাই আহিছে 7টা 7:30 বজাত আৰু আমি আহিছোঁ 9টা বজাত আহিয়ে আৰু চাহ খাই ল'লোঁ গোটেইবোৰ আছে আমাৰ জুনিয়ৰবোৰ আৰু আমাৰ লগৰ ছোৱালীবোৰ আৰু এইপিনে আমাৰ সুন্দৰী কেইজনী ক্ৰিষ্টিনা আৰু দিটু কুৰ্মী আৰু এইপিনে আমাৰ চিচিলিয়া আৰু এইটো হ'ল মোৰ ফাইনেল লুক সৰস্বতী পূজাৰ আৰু এইপিনে পুৰা ৰিলছ বনোৱাত ব্যস্ত আৰু এইপিনে চাওক আমাৰ সৰস্বতী মা ইমান ধুনীয়াকৈ সজাইছে মানে আমিয়ে সজাইছোঁ DNA আৰু DPNI মিলি দীপসি তাই আজি বিয়া তোৰ বিয়া নেকি তই মেকআপ চেকআপ কৰি আহিছে দেৰিকে আৰু তাতে মই বেছি টাইম নাথাকিলোঁ কাৰণ লাগিছে ভোক আৰু যে কিটচেনলৈ আহিলোঁ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আৰু লোকেশ্যনটো মই কৈ দিওঁ আপোনালোকক জুৰোডৰ ফালত আহিব মানে জুৰ পৰা অকণমান আগত আহিলেই এখন যে অসম উদ্যোগ এখন আছে ন তাৰ অপজিট ছাইডে হয় আৰু মেনিউ চাওক না আজি আছিলে ভাত পোলাও আছিলে দালি আছিলে দালিটোতো ক'বই নালাগে লাজবাব আৰু এইপিনে আলু আৰু পিঁয়াজ ভাজি আৰু এইপিনে আছে মিক্স ভেজ আৰু এইপিনে পায়স আৰু চাটনি হিচাপে কি আছে জানেনে এইপিনে আছে বেঙেনাৰ ভৰ্তা বহুত বেছি মইতো 4বাৰমান লৈছোঁ গ্ৰীণ চাটনি তাৰপিছত বেঙেনা ফ্ৰাই আলু পিটিকা চালাড সো বলক এতিয়া খানাখিনি ধুনীয়াকৈ লৈ লওঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকেও আহিব যদি ধুনীয়া এটা লাঞ্চ ডেট বুলি ভাবে কাৰণ প্ৰাইচটো খুবেই বেছি মানে বহুত বেছি কম দামত 80 ৰুপিছত আপোনালোকে ভেজ থালি পাই যাব অনলি 80 ৰুপিজ আৰু যদি চিকেন ল'ব বিচাৰে চিকেন হওক বা ডাক হওক মটন হওক এক্সট্ৰাকৈ যদি ল'ব বিচাৰে তাৰ কাৰণে আপোনালোকে পে' কৰিব লাগিব লাইক যদি চিকেন ল'ব বিচাৰে তেনেহ'লে 50 ৰুপিজ পাৰ প্লেট আৰু এইপিনে লৈ আছোঁ আৰু মোৰ চবতেই যোৱা হোৱা মানে বেছি আপোনালোকক দেখুওৱা হোৱা নাই কাৰণ ভিডিঅ' কৰিব একদম চান্সেই পোৱা নাই আৰু জানেই নহয় লগৰ ছোৱালীবোৰ লগ পালে আৰু ক'ত ভিডিঅ' কৰা হয় আৰু ভাত মই বেছি নলওঁ অকণমান লৈ লৈছোঁ আৰু পোলাও বেছিকৈ ল'ম কাৰণ পোলাও খাই বহুত বেছি ভাল পাওঁ আপোনালোকে কোনে খাই ভাল পায় জনাবচোন দেই আৰু আজি এইটো প্লেন কৰিছিলে হাজবেণ্ডে মানে আজি যিহেতুকে সৰস্বতী পূজাৰ লগত ভেলেণ্টাইনছ ডে'ও হয় চ' তেওঁ এইটো স্পেচিয়েলি প্লেন কৰিছিলে মোক জাষ্ট কৈছিলে তুমি ওলাই আহা কলেজৰ পৰা মই লৈ যাম আৰু ৰিয়েলি মই বহুত বেছি ভাল পালোঁ ইয়াত আহি আৰু এনেকুৱা লাগিছে যে মই ক'ৰবাত বিয়া খাব আহিছোঁ পূৰা বিয়াৰ ভাইবছ আহি আছিলে কাৰণ সেনেকুৱা ড্ৰেছিঙো আছিলে ড্ৰেছিং ষ্টাইলো সেনেকুৱা আছিলে বহুত বেছি মস্ত লাগিলে আৰু ইয়াতে লাঞ্চ ষ্টাৰ্ট হয় 12টাৰ পৰা 5টালৈকে আৰু মেনিউ মাৰাই আছে চাই লওক আপোনালোকে চ' বলক এতিয়া খাওঁ আৰু ৱেইট কৰিব নোৱাৰি কাৰণ ইমান টেষ্টি খানা দেখি কোনে ৰ'ব পাৰে বাৰু আৰু পূৰা বিয়াৰ ভাইবছ লৈ পিনে খোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু আপোনালোকেও যদি বহুদিনৰ পৰা বিয়া আছে ক'ৰবাত খাবলৈ যোৱা নাই বিয়া আছে খাবলৈ মন গৈ আছে তেনেহ'লে ইয়াত যাব পাৰে খুব ধুনীয়া এটা বিয়াৰ ভাইবছ ল'ব কাৰণে আৰু যদি টেষ্টৰ কথা ক'ব যাওঁ ইটছ ৰিয়েলি ৱৰ্থ ইট 80 ৰুপিজ আপুনি দিয়া যেন একদম নাপাব কাৰণ ইমান বেছি টেষ্টি আৰু বেছি মছলাও নাই এনেকুৱা নহয় যে খালে পেট বেয়া হ'ব বা কিবা একদম ধুনীয়া নৰ্মেল খানা হয় আৰু মিক্স ভেজটো ক'বই নালাগে আৰু চিকেনটো বহুত বেছি টেষ্টি বনাইছে আৰু বেঙেনা ফ্ৰাইটো এভৰি টাইম মাই ফেভৰেট আৰু আপোনালোকৰ কাৰ ফেভৰেট বেঙেনা ফ্ৰাই জনাবচোন দেই কমেণ্টত আৰু মই আপোনালোকক আগতেই জনাইছোঁ যিটো আছিলে ভৰ্তাটো মাই গড বহুত বেছি য়াম্মি আৰু মই দুবাৰ খানা ল'লোঁ আৰু এইপিনে দি দিছে ডিজাৰ্ট হিচাপে পায়স আৰু পায়সটো বহুত বেছি য়াম আছিলে আৰু পায়সটো যেইবাৰ লয় সেইবাৰে ল'ব পাৰে
মই এবাৰেই ল'লোঁ আৰু গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু থেংক ইউ সোন ফৰ দ্য লাঞ্চ ডেট চ' গাইজ সৰস্বতী পূজাৰ পৰা আহি একদম শুই গ'লোঁ কাৰণ বহুত বেছি ভাগৰ লাগি গ'ল আৰু ভিডিঅ'টো আজি ভালকৈ কৰিব পৰা নাই কাৰণ মোৰ প্ৰব্লেমৰ কথা আপোনালোকক কৈয়ে আছোঁ বস্তুটো আহি পোৱাই নাই বস্তুটো আহিলে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিম বুলি মোৰ ফালৰ পৰা প্ৰমিছ কৰিছোঁ তথাপিও সকলো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ বাবেই ভিডিঅ' বনায়ে আছোঁ কণ্টিনিউ চ' বলক দুপৰীয়াটো তেওঁ লাঞ্চ ডেটত লৈ গ'ল মই ইণ্ট্ৰ'তে দিয়া নহ'ল ভালকৈ তাৰপৰা কেনেকৈ বশিষ্ঠৰ পৰা আহিলোঁ বা কি তাতেও বহুত কাহানী গৈছে বাছত মোৰ যিমান প্ৰব্লেম হৈছে ন তাৰপিছত আৰু আহি পিনে তাতে খাই লৈ আহি শুই থাকিলোঁ ঘৰত পূৰা ভাগৰ আৰু ঘৰৰ অৱস্থা এতিয়াও বেয়াই হৈ আছে তথাপিও তেওঁ ক'লে আকৌ বুলি এতিয়া ফুৰাব লৈ যায় ক'ৰবাত ভেলেণ্টাইন্স বুলি সৰস্বতী পূজাটো আজি বহুত ভাল গ'ল আৰু এতিয়া ভেলেণ্টাইন্স বুলি ক'তনো লৈ যায় ময়ো গম নাপাওঁ তেওঁ কৈছে ক'ৰবাত ওলাই যাম আৰু বলা এতিয়া মই সেইকাৰণে ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ এইটো হ'ল লুক চ' কেনেকুৱা লাগিছে জনাব কমেণ্টত নিশ্চয় আৰু এতিয়া বলক ওলাই যাওঁ ক'তনো নিয়ে ময়ো নাজানো আৰু চাই থাকোঁ ভিডিঅ'টো শেষলৈকে আৰু বেলেগৰ নিচিনা তেওঁ মোক ৰ'জ আনি নিদিয়ে তেওঁ একেবাৰে দোকানতে লৈ আহিছে তোমাৰ যিটো ভাল লাগে সেইটোৱে লোৱা কাৰণ তেওঁ একদম ছাৰপ্ৰাইজ দিব নাজানে গাইজ আৰু তেওঁ এটা বস্তু জানে যে মেৰা দিল কা ৰাস্তা পিছি অ'কে যাতা হে এইটো আগতে ল'ৰাৰ কাৰণে ডাইলগ দিছিলে সেইবাবে কটনৰ ওচৰত লৈ আহিছে পাৰ্কত যাম বুলি ভাবিছিলোঁ বাট ইমান মানুহ বাট দিয়ক আমি খাই লওঁ এতিয়া দেখিছে এইপিনে মলাই ম'ম' আহি গৈছে হুইচ ইজ ফেভৰেট মাই গড চ' ধুনীয়াকৈ টেষ্ট কৰিলোঁ আৰু বহুত বেছি য়াম আছিলে ফাৰ্ষ্ট লুকটো ভাবিছিলোঁ ইমান টেষ্টি নহ'ব বাট বহুত বেছি য়াম আছিলে আৰু পাৰ্কৰ কথাটো নক'বই পাৰ্ক গোটেইকেইখন পাৰ্ক বহুত বেছি জাম কাৰণ আজি ভেলেণ্টাইন্স ডে' হয় সেইবাবে আৰু নাভাবিব নিব্বা নিব্বি বুলি তেওঁ মোক ক'ৰবাত ফুৰিব আহিলে এনেকৈ খুৱাই দিয়ে আৰু মই বহুত বেছি স্পেচিয়েল ফিল কৰোঁ আৰু আজি যিহেতুকে ভেলেণ্টাইন্স ডে চ' খুৱাইতো দিবই আপুনিও আপোনাৰ পাৰ্টনাৰজনক চাগে খুৱাই দিয়েই এনেকেই আৰু এইপিনে লৈ ল'লোঁ হোৱাইট চচেছ পাস্তা আৰু এইটো হ'ল তেওঁৰ ফেভৰেট মানে মোৰো ফেভৰেট আৰু বহুত বেছি য়াম আছিলে আৰু এইপিনে তেওঁ খাই আছে চাওক আৰু লাইটিংটো দেখিছেনে পূৰা জিলিকি আছে আৰু এইপিনে লৈ ল'লোঁ জুচ নোহোৱাকৈতো হ'ব নোৱাৰে আৰু দেখিছেনে ডিষ্টাৰ্বিং পাৰ্চন ডিষ্টাৰ্ব কৰি আছে ভিডিঅ'ৰ মাজতো আৰু এইপিনে লৈ ল'লোঁ পিজ্জাটো মই বহুত বেছি ভাল পাওঁ আৰু কটনৰ ওচৰত আহিলে পিজ্জা নাখালে হ'ব জানো সেইকাৰণে পিজ্জা খাই ল'লোঁ ধুনীয়াকৈ আৰু আপুনিও আপোনাৰ গাৰ্লফ্ৰেণ্ড জানক বা বয়ফ্ৰেণ্ড জানক বা ৱাইফ হাজবেণ্ড ফুৰিব গ'লনে আজি ভেলেণ্টাইন্স ডে'ৰ দিনাখনে আৰু খাই লৈ তাৰপৰা ওলাই আহিলোঁ আৰু আহি পালোঁ আমি চেণ্ট্ৰেল মলত ইমান ধুনীয়াকৈ সজাইছে হেপী ভেলেণ্টাইন্স বোলে ফটো এটা নাথাকেনো কেনেকৈ যাওঁ দেখিছে কেনেকুৱা লাগিছে বুমাৰিং কেইটা চ' গাইজ আকৌ লগ পাম আৰু এটা ধুনীয়া ভিডিঅ' কৰি তেতিয়ালৈকে বাই বাই